হৈ আছে আৰু মই ভাবোঁ আলোচনাটো ভালেই হ'ব আৰু কম সময়ৰ ভিতৰতে এটা কনভেনশ্যন হয়তো লোৱা হ'ব এই কথাবিলাক যিখিনি আজি নিশ্চয় আমাৰ কিছুমান চিটত হাৰিল কিছুমান চিটত জিকিল কি কাৰণত এইখিনি কথা মানে আজি চৰ্চা হ'ব হিয়াৰিংটো অলপ পিছত এইটো খবৰটো আহিব আমি হিয়াৰিঙৰ খবৰটো পাম নিশ্চয় পজিটিভে হ'ব আশা কৰিছোঁ য়েছ ইলেকশ্যনৰ পিছত ফাৰ্ষ্ট চিভিল আপুনি দায়িত্ব লোৱাৰ পিছত আপুনি সেইমূৰে সেইপিনে ঘূৰি আছে কি আপুনি আজি কি দেখিলে চাওক দায়িত্বটোতো এনে ল'লে নহ'ব ৰাইজৰ কাৰণে কাম কৰিব লাগিব আৰু এতিয়া ঘূৰি ফুৰি যিটো দেখিলোঁ ইমান অৱস্থা ভাল নহয় ইয়াৰ প্ৰশাসন যিটো যন্ত্ৰ আছে ইয়াৰ লগত পাব্লিকৰ লগত বহুত দূৰত্ব বাঢ়ি গৈছে আৰু কোনো এটা স্কিম ভালমতে চলা নাই এইবিলাক লৈ পেলাই আজি আলোচনা বিলোচনা কৰি আছোঁ আৰু ফিজিকেল ভেৰিফিকেশ্যন কৰি আছোঁ চাই আছোঁ আৰু যিটো দেখিবলৈ পালোঁ যে ইয়াত বহুত কাম কৰিব লগা আছে ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ছেক্ৰেটাৰিয়েটখনৰ ভিতৰতো বহুত কাম কৰিব লগা আছে আৰু বাহিৰতো বহুত কাম কৰিব লগা আছে তো সেইকাৰণে আমি আমাৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছখিনি সমাপ্ত হোৱাৰ পিছতে বাকীখিনি কাম আমি এটা কাউন্সিল বহি আৰম্ভ কৰি দিম ৰাইজৰ মাজত কালি আপুনি ঘূৰি আছে কেনেকৈ সাহৰি পাইছে ৰাইজৰ পজিটিভ এটা সঁহাৰি আছে ৰাইজে কাম কৰাটো বিচাৰিছে আৰু আমিও কাম কৰিবলৈ আহিছোঁ গতিকে কাম কৰিম চৰকাৰৰ পৰা কমপ্লিট প্ৰক্ৰিয়া কেতিয়া 2 দিনতে শেষ হৈ যাব থেংক ইউ